এই দিনটো এটা স্মৰণীয় দিন। কামপুৰ চৰাইহেকি ঘিলানি গাঁৱৰ নামঘৰ জনাত আজি শৰণ কাৰ্য অনুষ্ঠিত হ'ব বিচাৰিছে। এনে কাৰ্যসূচীত কামপুৰ চৰাইহেকি ঘিলানি গাঁৱৰ সমূহ ভক্তগণ তথা আইসকল, দেওধৰ পাখিমূৰীয়া গাঁৱৰ পৰা অহা ভক্তগণ আৰু আইসকল আৰু সাংবাদিক মাধ্যমৰ বিষয়ববীয়া তথা যিসকল কৰ্মকৰ্তা আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী গোপালদেৱৰ পথকে অনুসৰণ কৰি শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱতাই যি পথ দেখুৱাই থৈ গৈছিল মায়ামৰীয়া সমাজক, এই সমাজৰ ধৰ্মৰ পথ প্ৰচাৰৰ বাবে আপোনালোকে আহি এইখিনিত অংশগ্ৰহণ কৰাৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাপুৰুষৰ ধৰ্মে আপোনাৰ হ'বৰ এনে কাৰ্য আপোনালোককো ভৱিষ্যতলৈ আহি থকা দিনবিলাকত সহায় মূৰাৰী হ'ব আৰু আমাৰো এই দিন স্মৰণীয় হৈ ৰ'ব। প্ৰধানতে এক শৰণ হৰি নাম ধৰ্ম, এক দেও এক সেও, এই পথেই মূল পথ। এই পথতেই থাকি মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱতাৰ পথত থাকি আজি 26 জন ভক্তগণে এক শৰণ হৰিনাম ধৰ্মৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এয়া নিজকে প্ৰস্তুত কৰিছে আৰু এই কাৰ্যত যাতে নেদেখাজনৰ ওচৰত আমি কাকুতি কৰিছোঁ যেন সুচাৰুৰূপে আমাৰ দিনজোৰা কাৰ্যসূচী যেন সাফল্য হয় আৰু আপোনাৰভাৱে যি শ্ৰম কৰিছে আমাৰ লোকৰো হৈ এই প্ৰচাৰৰ বাবে আপোনালোককো যেন আহি থকা দিনবিলাকত মহাপুৰুষৰ ধৰ্মেও যেন আপোনালোকক সুমতি সুজ্ঞান দি পুনৰ ৰাইজৰ ওচৰত এনে সেৱা কৰিব লাগে বুলিয়ে যেন আপোনালোকক সৰ্বদিশে যেন তেওঁ আঘাতত থাকিব। ক্ষৌৰ কৰ্ম এয়া এটা নতুন জন্ম বুলিয়ে কোৱা হৈছে। পিতৃ পিতামহৰ জৰিয়তে আমি এই সংসাৰ দেখিবলৈ পাইছোঁ। এই সংসাৰত আমি প্ৰতিটো দিশত উপভোগ কৰিবলৈ পাইছোঁ। কিন্তু শ্ৰীহৰি শ্ৰীচৰণত আমি শৰণ কাৰ্যৰ বাবে ক্ষৌৰ কৰ্ম পবিত্ৰ পানীত স্নান কৰি তেওঁৰ শ্ৰীচৰণত আশীশিলা পাণ তেওঁক অৰ্পণ কৰি, অৰ্থাৎ আশীবিধ নিৰ্গুণ ভক্তি, এটা কৰ্ম 9 গুণ নিৰ্গুণ ভক্তি আছে। কিন্তু এটা কৰ্ম কৰিবলৈ গ'লে পুনৰ 9 গুণ ধৰ্ম কৰিবলগীয়া হয়। মই কৈছোঁ, ধৰা হওক উদাহৰণ মই কৈছোঁ, আপোনাৰ সবে শুনি আছে। ইয়াত শ্ৰৱণ, এই শ্ৰৱণ কৰিবলৈ যাওঁতেও পুনৰ 9 বিধ ধৰ্ম কৰিবলগীয়া হৈছে, অৰ্থাৎ 9টা কৰ্ম কৰিবলগীয়া হৈছে। গতিকে 9 গুণে বৃদ্ধি হৈ 81 বিধ হৈছে। আশীশিলা পাণ, তাকে এখিলা দীঘল পাতৰ অমৃত ফলৰ পত্ৰত বান্ধি, অৰ্থাৎ কলপাতেৰে বান্ধি এই 81 খিলা কৰি শ্ৰীহৰি শ্ৰীচৰণত আজি এওঁলোকে নিজক